নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। মই বৰ্তমান ব্ৰহ্মপুৰতে আছোঁ, উৰিষ্যাৰ। এতিয়া যাবলৈ হৈ গ'ল, কিয়নো 1 তাৰিখৰ পৰা আমাৰ স্কুল খুলিব আৰু ইয়াতে ক'ভিডৰ কাৰণে কিছু বস্তু বন্ধ আছে। বজাৰ চজাৰবিলাক খোলা আছে, কিন্তু ক'ৰবাত আমি ফুৰিব যাব খুজিছিলোঁ, সেইবিলাক চব বন্ধ আছে। মন্দিৰত গৈছিলোঁ, সিদিনাখন বৈষ্ণদেৱী মন্দিৰত গৈছিলোঁ, কিন্তু সেইটো বন্ধ থাকিলে। তাৰপিছত আৰু তাৰাতাৰিণী মন্দিৰ আছে ইয়াতে ব্ৰহ্মপুৰত, সেইটোত যোৱা নহ'ল। এয়া ক'ভিডৰ কাৰণে বন্ধ আছে বুলি শুনিছোঁ, সেইকাৰণে নগ'লোঁ। আৰু এঠাইতে গ'লোঁ, চিলিকাৰ হ্ৰদলৈকে। পৃথিৱীৰ সকলোতকৈ ডাঙৰ হ্ৰদটো চিলিকা হ্ৰদ, তালৈকে গ'লোঁ। পন্থনিবাসত আমি খানা চানা খালোঁ আৰু আহিলোঁ। তাৰপিছত মই ক্লাছ 6ত থাকোঁতে, একদম সৰু থাকোঁতে, ক্লাছ 6ত থাকোঁতে মা দেউতাৰ লগত আহিছিলোঁ, বাইদেউৰ লগত আৰু মা দেউতা। তাৰপিছত এয়া যে নেক্সট টাইম আকৌ এবাৰ দেখা পাম, এয়া মোৰ সৌভাগ্য বুলিয়ে ক'ব লাগিব। আৰু পুৰী জগন্নাথ এইবিলাকো চাইছিলোঁ তেতিয়াই, ক্লাছ 6ত থাকোঁতে। ইমান বেছি মনত নাই, তথাপিও কিবা কিবিতো মনত আছে আৰু। কিন্তু এতিয়া এইবাৰ যে আহিলোঁ চিলিকালৈকে, বহুতখিনি চেঞ্জ পাইছোঁ চিলিকাত। ইয়াৰ যিটো পাৰ্কটো ধুনীয়াকৈ বনাইছে, তাতে বহিবৰ কাৰণে পাৰ্কৰ নিচিনা ছিষ্টেম কৰি দিছে। আৰু দেখিছোঁ নাওবিলাকো, যিবিলাক আমি ব'টিঙৰ কাৰণে আমি বুক কৰিছোঁ, সেইবিলাকো বহুত বেছি ডেভেলপ। আগতে বহাৰ কাৰণে এনেকুৱা ভালদৰে চিট নাছিলে, এনেকুৱা টক্টা টাইপৰ আছিলে, কিন্তু এতিয়া ধুনীয়া কৰিছে নাওবিলাকো, ভাল লাগিছে গৈ। অলপ প্ৰাইচবিলাক বাঢ়িবই এতিয়া, যিহেতু বহুত দিন হ'ল। আহি খুব বেছি ভাল লাগিলে। মোৰ যাব হ'লে এতিয়া 1 তাৰিখৰ পৰা স্কুল খুলিব, আপোনালোকক মই কৈছোঁৱে। আৰু ইয়াতে থাকি খুব বেছি ভালে লাগিছে, কিন্তু বহুত বেছি গৰম। অসমতো গৰম, কিন্তু অসমতকৈ অলপ বেলেগ গৰমটো, গা চা পুৰি দিয়ে, স্কিনটো পূৰা একদম ক'লা হৈ যায় ৰ'দত ওলালে। সেইকাৰণে আমাৰ তাতেতো AC নোহোৱাকৈ, কিছুমান জেগাত গুৱাহাটীত হয়তো AC লাগিবই, কিন্তু আমাৰ ৰঙিয়াত আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ, কিন্তু তাত ইমান ACৰ আমি প্ৰয়োজন বোধ নকৰোঁ। কিন্তু ইয়াত অহাৰ পিছত এনেকুৱা বেছি গৰম, ফেনে যে কামেই নকৰে, গৰম হাৱা চলি থাকে। গতিকে অহাৰ লগে লগে AC ল'ব লগা হ'ল, তাৰ খৰচ বাঢ়ি গ'ল আমাৰ। উপায় নাই, হাজবেণ্ডকো লাগিবই। মই সদায় নাথাকোঁ ইয়াত, হাজবেণ্ড থাকিব। হাজবেণ্ড অকলে থাকিলেও লাগিব, ৰাতি শুবলৈ দিগদাৰ। ইয়াতে AC নহ'লে আপোনাৰ টোপনিয়ে নাহে, এনেকুৱা। গতিকে আৰু আহিম আমি, মোৰ স্কুল বন্ধ হ'লে আকৌ আহি যাম, ফুৰিব পাম অলপমান। সেইকাৰণে অলপ ৰিলেক্সেশ্যনো লাগে লাইফত। কিমান আৰু একেটা জেগাতে ঘূৰি থাকিম। আৰু মই আচলতে এনেকুৱা ফুৰি মেলি অলপ বেছি ভাল পাওঁ, সেইকাৰণে। আৰু কি ক'ম আপোনালোকক, ইয়াৰে ঘৰটো দেখাম বুলি আপোনালোকক দেখুৱাই হোৱা নাই। ইয়াতে আচলতে মই অকলে যে বাবুকো চম্ভালিব লগা হৈছে, সেইকাৰণে অকণমান প্ৰব্লেম হৈছে। ভাতো ৰান্ধিব লাগে, বাবুকো চাব লাগে, সেইকাৰণে ভিডিঅ'টো অলপ বেছি বনোৱা যোৱা নাই, কমকৈ বনোৱা হৈছে। ভিডিঅ'বিলাক মই ৰাখি থৈছোঁ, দিম, মই আপলোড কৰিব পৰা নাই আচলতে। এডিটিঙৰ কাৰণে সময়বিলাক কম হৈ গৈছে, আপলোড কৰিব পৰা নাই। মই লাহে কৰিম আপলোড, আপোনালোকক মই চিলিকা যোৱা ভিডিঅ' দিম। গতিকে মোৰ ভিডিঅ'বিলাক কেনেকুৱা পালে কমেণ্টত জনাবচোন। আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু জনাব কেনেকুৱা হয় ভিডিঅ'। আৰু মোৰ আচলতে অকণমান প্ৰব্লেম হৈছে, মই যোৱা মাহত এডাল ট্ৰাইপড ষ্টেণ্ড এডাল লৈছিলোঁ। ট্ৰাইপড ষ্টেণ্ডডাল কি কৰিম আৰু, আনোতেই ভাঙি গ'ল নে এডাল বেয়াই আছিল ক'ব নোৱাৰোঁ। এতিয়া সেইডালো নাই, মই এনেকৈ হাতত ধৰি ভিডিঅ' কৰিব লগা হৈছে। আপোনালোকে জনাবচোন কেনেকুৱা টাইপত ষ্টেণ্ড ল'লে মোৰ বেছি সুবিধাজনক হ'ব, কেনেকুৱা কি ব্ৰেণ্ডৰ। মই অনলাইনে ল'ম, আপোনালোকে কৈ দিব কোনে কি ট্ৰাইপড ষ্টেণ্ড ইউজ কৰে। আজিকালিতো বহুতেই ইউটিউব কৰে ন, আপোনালোকে সেইকাৰণে কৈ দিব, কোনোবা ইউটিউব কৰা মানুহে ক'লে গম পাব, এক্সপিৰিয়েঞ্চৰ পৰা ক'ব পাৰিব কোনডাল বেছি ভাল হয়।
তেনেহ'লে আমাৰ ভাড়াঘৰটো চাই লওঁ। ৰুমকেইটা একদম ভালদৰে ঠিক কৰিব পৰা নাই, আচলতে সময়ো পোৱা নাই, আৰু ইমান কি সজাব, আৰু নিজৰ ঘৰৰ নিচিনা ইমান সজাব মনো যোৱা নাই, আৰু এনেই পৰিপাটিকৈ অকণমান ৰাখিছোঁ, আৰু যিমানখিনি পাৰোঁ চাফাকৈ থাকিব অলপ চেষ্টা কৰিছোঁ, কিন্তু ইমান সজাব আৰু ইচ্ছা নাই, আৰু নিজৰ ঘৰতে সজাম, আৰু যিখিনি সজাম দেখাই আছোঁ আপোনালোকক মই। এইখন হৈছে মেইন ড'ৰ। একদম মেইন ড'ৰখনত এনেদৰে দুটা খিলি আছে। এইখন হৈছে মেইন ড'ৰ। ইয়াত এইখন নেটৰ আছে, তাৰপিছত গ্ৰিলো দিছে, তাৰপিছত এখন কাঠৰ দৰ্জাও আছে। এইখিনি হৈছে আমাৰ এণ্ট্ৰি জেগাখিনি। একদম টপ ফ্ল'ৰত থাকোঁ আমি। তাৰপিছত এইটো হৈছে ৰুমটো, ফাৰ্ষ্ট ৰুমটো। ইয়াত একোৱে ৰখা হোৱা নাই, ৰাখিব বস্তুও নাই, আৰু ইমান বস্তু ইয়াত কৰিব মনো নাই, আৰু যাবৰ সময়ত বেছি প্ৰব্লেম হৈ যাব এইবিলাক লৈ যাব লাগিলে। সেইকাৰণে বহুত বেছি গৰম হয়। এই ৰুমটোত AC নাই লগোৱা। এটা ৰুমতে আছে, বেডৰুমত AC, আৰু নাই। এইখন হৈছে বিচনা। এইখন মালিকহঁতৰ বিচনা হয়। আমাক দিছে, আৰু কোনোবা আহিলে, আলহী আহিলে থাকিব পাৰিব। এইফালে কাপোৰ চাপোৰ মেলা আছে, মই এইকাৰণে দেখুৱাব খোজা নাই। এইটো ৰুম। নেক্সট হৈছে এইটো ৰুম। এইটো বেডৰুম হয়। ইয়াত খিৰিকী নায়েই এখনো। ইয়াৰ মানুহবিলাকে তেনেকৈ বনায়, মানে চবৰে AC লগোৱাৰে প্লেন থাকে, সেইকাৰণে চাগে খিৰিকী ব্যৱস্থা নাই। এইখন খিৰিকী হৈছে আগফালৰ ৰুমটোৰ মাজৰ খিৰিকী। কিয় জানো এইখন ৰাখিছে নাজানো। নেক্সট হৈছে এইখন দৰ্জা, পাকঘৰ যাব পাৰি এইখন দৰ্জাৰে। আৰু এইটো হৈছে পাকঘৰটো। ভালদৰে ঠিক ঠাক কৰা হোৱাই নাই, বস্তু অলপ অলপকৈ কিবা কিবি কৰাহে হৈছে। এইফালে আছে বাথৰুমটো, আৰু এইখিনি হৈছে ফ্ৰণ্ট ছাইডটো আমাৰ। আৰু আমাৰ যিহেতু টপ ফ্ল'ৰত, এইফালে আছে ছাদখন। মই আপোনালোকক বাহিৰৰ ভিউখিনি অকণমান দেখাই দিছোঁ। এয়া ছাদত অকণমান বহিবলৈকেও জাগা আছে। এইফালে আছে এটা এপাৰ্টমেণ্ট, আৰু ইয়াতে মালিকহঁতে অকণমান খেতিও লগাইছে, কিবা কিবি এনে ঘৰত লগা বস্তু। এয়া হৈছে আদা ৰুইছে তেওঁলোকে, আৰু ওচৰতে এজোপা আছে গুটিমালতী ফুল। আৰু এয়া হৈছে নৰসিংহ। ইয়াৰ মানুহবিলাকে নৰসিংহৰ পাত ইউজ কৰে, মানে আঞ্জা চাঞ্জা বনালে ইউজ কৰে। আৰু এইজোপা জানো কি, আৰু এইজোপা হৈছে এল'ভেৰা। এওঁলোকে মান ধনিয়াও ৰুইছে ইয়াত। আৰু এইজোপা হৈছে জবা ফুল। এইখিনি হৈছে আমাৰ ঘৰটোৰ তলৰ পাৰ্টখিনি, তলৰ জেগাখিনি। এইটো ৰাস্তা, লেণ্ড নম্বৰ 12, গজাপতি নগৰ। চব বিল্ডিঙে বিল্ডিং, ইয়াত বিল্ডিঙে বিল্ডিং, কাৰো টিঙৰ ঘৰ নাই ভাই।
এইখিনিয়ে আমাৰ ভাড়া ঘৰটো আচলতে ভালদৰে ঠিক ঠাক কৰা হোৱাই নাই, বস্তুবিলাক লৈহে আছোঁ আমি। আৰু মই যিহেতু ইয়াতে নাথাকোঁ সেইকাৰণে একদম কম বস্তু লৈছে, আৰু ঘৰৰ পৰাওতো আনিব নোৱাৰি চব বস্তু, বহুত বেছি দূৰ হৈ যায়, ইয়াতে কিনিব লগা হৈছে। অকণমান পইচাৰো প্ৰব্লেম হৈ যায় একেলগে চববিলাক বস্তু কিনিব লগা হ'লে। সেইকাৰণে অকল ডাইনিংখন আৰু বিচনাখনে কিনিছে, আৰু পাকঘৰৰ বস্তুখিনি কিছু কিছু বস্তু পাকঘৰৰ ঘৰৰ পৰাও আনিছোঁ আমি। উপায় নাই আৰু কিমান কিনি থাকিম। ইয়াতে কাপোৰ ধুব অকণমান ফাৰ্ষ্টতে অকণমান দিগদাৰ লাগিছিলে, বাথৰুমটো সৰু হয় অকণমান, ভাড়াঘৰৰ বাথৰুম আৰু এনেকৈ চলিব লাগিব, কিন্তু মানে কাপোৰ ধুবৰ কাৰণে বহুত বেছি দিগদাৰ। সেইকাৰণে অলপ দিগদাৰ হৈছিলে ফাৰ্ষ্টতে, কিন্তু এইটো প্ৰব্লেমো ছল্ভ হৈ গ'ল আমাৰ। মানে আমাৰ ভাড়াঘৰৰ মালিকনীয়ে মোক এইটো প্ৰব্লেম ছল্ভ কৰি দিলে। তেওঁলোকৰ এটা ছেমি অটো ৱাশ্বিং মেচিন আছিলে, আৰু সেইটো মোক ইউজ কৰিব ক'লে, আৰু মোৰ বহুত বেছি ভাল লাগিলে। মানুহজনী বহুত বেছি ভাল হয়, থেংক ইউ আণ্টি। সেইকাৰণে মালিকহঁতৰ কিবা প্লাইৰ কাম কৰি আছে তলত। ইয়াত আপোনালোকে চাগে মেচিনৰ শব্দ শুনিছে, প্লাই কটা মেচিনৰ শব্দ। গতিকে মই বেছি আৰু নকওঁ, ইয়াতে ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, বাই বাই।